কিহৰ অনবৰতে তই পঢ়া কথা কৈ থাক? এতিয়া তই বাচনখিনি ধুবলৈ আছে, কাপোৰকেইটা ধুবলৈ আছে, কাপোৰখিনি জাপিবলৈ আছে, ঘৰকেইটা সৰাই নে আৰু কি কাম কৰাৰ কথা কৈছ তই? কাম কৰি ল, তাৰপৰা পঢ়, কি কৰ কৰি থাকিবি। বেছি দেৰি নপঢ়োঁ মা, মোৰ অলপ হোমৱৰ্ক আছে, সেইখিনিকে কৰি ল, তাৰপিছত মই আকৌ কাম কৰিম। তুমি যি কোৱা মই চব কাম কৰিম। কোনো দৰকাৰ নাই হোমৱৰ্ক কৰিবলৈ। এতিয়া তই কামখিনি কৰি ল যা। আৰু শুন, তই এতিয়াৰ পৰা স্কুল যাব নালাগে। তেনেকৈ কিয় কৈছা মা? মই স্কুল যাম মা, মোৰ পঢ়িবলৈ বহুত ইচ্ছা আছে। হ'ব যা, তোৰ যদি স্কুল এৰিবলৈ মন নাই তেতিয়াহ'লে মই তোক যেনেধৰণে কওঁ তেনেধৰণে কামবোৰ কৰি যাবি। হ'ব মা, গৈছোঁ। মা, বা কেতিয়াবা স্কুল যাব? বায়ে আৰু স্কুল নাযায়, তই যাবি অকলে। তই ভাল ধৰণে পঢ়ি শুনি চাকৰি কৰিব লাগিব নহয়। তই স্কুল যাবি, হোমৱৰ্ক কিবা আছে যদি ভালকৈ কৰিবি, পঢ়া শুনা কৰ ভালকৈ। তাই ছোৱালী মানুহ, তাইক এদিন বিয়া দি উলিয়াই দিব লাগিব, আৰু লোকৰ ঘৰৰ ৰান্ধনীহে হ'বগৈ লাগিব তাই পঢ়ি শুনি কি লাভ আছে? তই ভালকৈ পঢ়া শুনা কৰ। বা ছোৱালী, সেইকাৰণে বা স্কুল যাব নালাগে নেকি? ছোৱালীবোৰে পঢ়িব নালাগে নেকি মা? তই সেইবোৰ এতিয়া বুজি নাপাওঁ, সৰু হৈ আছ। ব'ল, হোমৱৰ্ক কিবা আছে যদি কৰি লগে। পঢ়িব পাৰোনে মা? পাকঘৰলৈ ব'ল, তোক কথা অলপ বুজাব লাগিব। চা ইমলি, তই এতিয়া পঢ়া শুনা কথা বাদ দে। তই এতিয়া ঘৰৰ কাম শিকিব হ'ল। তই পঢ়া শুনা কৰি থাকিলে মানে নহ'ব নহয়। এদিন হ'লেও তই গৈ পেলাই সেই আনৰ ঘৰৰ বোৱাৰী হ'বগৈ লাগিব, আনৰ ঘৰৰ চৌকাৰ ৰান্ধনীয়ে হ'বগৈ লাগিব। তই পঢ়া শুনা কৰি কি কৰিবি? সেইকাৰণে কৈছোঁ তই স্কুল যাব নালাগে আৰু তই ঘৰৰ কাম বনবোৰকে শিক। সেইকাৰণে মই তোক স্কুল যাব নালাগে আৰু পঢ়িব নালাগে বুলি কৈছোঁ। এতিয়া তই ঘৰৰ কাম বনবোৰকে ভালকৈ শিক। মাজনী, মাজনী, কি হলো আইজনী, তই কেলে ইমানকে কান্দিছ? একো হোৱা নাই ককা, এনেই মোৰ গাটো অকণ বেয়া লাগিছিলে। মাজনী, আজি এসপ্তাহমানৰ পৰা তই ঘৰতে দেখি আছো দেখোন, তই স্কুল কেলে যোৱা নাই? ককা, মোৰ গাটো অকণ বেয়া, সেইকাৰণে মই যোৱা নাই স্কুললৈ। আইজনী, অকমান আৰাম কৰি লগে। বেছি ছোৱালীজনী ৰাতিপুৱাৰ পৰা তোক কামেই কৰি ফুৰা দেখিছো। ব'লা ককা। হেল্ল', কোনে ক'লে বাৰু? মই মিছ অনুযায়ী ক'লোঁ, ৰিমলি স্কুলৰ টিচাৰ। আপোনালোকৰ ৰিমলি ইমান দিন স্কুললৈ অহা নাই, প্ৰায় এসপ্তাহমানেই হ'ল। তাই কিয় স্কুল অহা নাই? বাইদেউ, আচলতে তাইৰ গাটো ভাল নহয়, সেইকাৰণে তাইক এইকেইদিন স্কুললৈ পঠিওৱা নাই। তাই গা ভাল পালে তাইক স্কুললৈ পঠিয়াম। আচ্ছা, সেইটো কথা নেকি? তাই এতিয়া গা ভাল পাইছেনে? তাই পঢ়া শুনা কৰি আছেনে ঘৰত ভালকৈ? আৰু তাইক হোমৱৰ্ক কিছুমান দি থোৱা হৈছিলে, তাই হোমৱৰ্কবোৰ কৰিছেনে বাৰু? তাই একদম ভালকৈ পঢ়া শুনা কৰি আছে, গা বেয়া যদিও। আৰু তাই হোমৱৰ্কবোৰো কৰি শেষ কৰিছে। আৰু তাই গা ভাল পালে তাইক স্কুললৈ পঠিয়াম দিয়ক, চিন্তা নকৰিব। ৰাখিছোঁ তেতিয়াহ'লে। ঠিক আছে দিয়ক বাৰু। ৰিমলি বাপেকে কথাটো গম পালে ডাঙৰ কথা হ'ব। কিবা এটা ব্যৱস্থা কৰিব লাগিব। এটা কথা, তাইকনো পঢ়াই শুনাই কি কৰিম? যিমান হ'লেও তাইক আনৰ ঘৰলৈ উলিয়াই দিব লাগিব, আনৰ ঘৰৰ বোৱাৰী হ'বগৈ। তাইৰ লগত এনেই তাইক পঢ়ুৱাই পইচা পাতি খৰচ কৰি কি লাভ আছে? তাইক কাম বন শিকালেহে লাভ হ'ব। তাই পঢ়ি শুনিনো কিডাল কৰিব? আনৰ ঘৰত গৈ ৰান্ধনিহে কৰিব লাগিব। তাই পঢ়ি শুনি একো লাভ নাই, সেইকাৰণে তাইক কাম বন শিকাই আছোঁ। হ'লেও ৰিমলি বাপেকে কথাষাৰ গম পালে বেয়া হ'ব, কিবা এটা কৰিব লাগিব। মই বাহিৰত অলপ খেলি আহোঁগৈ দেই। শুনটো, যা খেলি আগে যা। ইহে মোক চাব, ইয়াকহে পঢ়াই শুনাই লাভ আছে। ইহে আমাৰ লগত থাকিব, আমাৰ বুঢ়া বয়সৰ সাৰথি হ'ব। তাইকতো উলিয়াই দিম। তাইতো পঢ়া শুনা কৰি কি লাভ? তাইক কাম বন শিকালে মানে তাই সেইখন ঘৰত সুবিধা হ'বগৈ। পঢ়াই শুনাই পঢ়ি শুনিনো কিটো কৰিব তাই? এতিয়া মোৰ ল'ৰাটোক পঢ়া শুনা কৰিলে মানে সি ধুনীয়াকৈ পঢ়ি শুনি ভাল চাকৰি এটা ল'ব। চাকৰি এটা লৈ আমাক চোৱা চিতা কৰিব, আমাৰ বুঢ়া বয়সৰ সহায় হ'ব সি। মা,
কাইলৈৰ পৰা স্কুল যাম নেকি মোৰ হোমৱৰ্কখিনি কৰি শেষ হ'ল ৰিমলি তোক কথা ক'লে তই বুজি নাপাৱ নেকি তোক এবাৰ ক'লো নহয় মই স্কুল যাব নালাগে আৰু বুলি তাৰপিছতো যে তই স্কুলৰ কথা কৈ আছ হোমৱৰ্কৰ কথা কৈ আছ স্কুলে নাযাওঁ যেতিয়া তই হোমৱৰ্কখিনি কৰি কি কৰিবি বোৱাৰী তই তাৰমানে ৰিমলিক স্কুল যাবলৈ দিয়া নাই সেইকাৰণে তাইক এইকেইদিন ঘৰত দেখি আছোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ছোৱালীজনীয়ে কাম কৰি ফুৰিছে ইফালৰ পৰা সিফালে এই অকপতি ছোৱালীজনীক কাম কৰাবলৈ তোৰ বেয়া লগা নাই এই ফুল কোমলীয়া বয়সতে তাইক স্কুল এৰুৱাবলৈ লৈছ তই পঢ়া শুনাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছ কিয় তই এনেকুৱা কৰিছ ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ কিয় কৰিছ তই দেউতা আচলতে সেইটো কথা নহয় মই মানে তাইক কাম বনবোৰ শিকাব খুজিছোঁ ঘৰৰ তাই ঘৰৰ কাম বনবোৰ কৰিলে তাই ভৱিষ্যতৰ সময়ত কামত আহিব তাই বিয়া বাৰু দিলে মানে তাই সেইখন ঘৰত সেই কাম বনখিনি সহায় হ'ব সেইবাবে মই তাইক স্কুল যাবলৈ মানা কৰিছোঁ দেউতা বোৱাৰী যি কৰিলি এতিয়াই কৰিলি আৰু যাতে তই এনেকুৱা ভুল কেতিয়াও নকৰ তই ল'ৰা ছোৱালীৰ মাজত যাতে আৰু কেতিয়াও পাৰ্থক্য নেদেখাৱ ৰিমলি শুনজনী তই কাইলৈৰ পৰা স্কুল যাবি মাজনী অঁ মাজনী তই কাইলৈৰ পৰা স্কুল যাবি তোক কোনে বাধা দিয়ে ময়ো চাম ভুল হ'ল ৰিমলি মোক তই বেয়া নাপাবি আইজনী ছোৱালীজনী কিমান সুখী স্কুল যাবলৈ পায় হে প্ৰভু মোক ক্ষমা কৰি দিবা আৰু মই বহুত ডাঙৰ ভুল এটা কৰি পালোঁ কেইবছৰমানৰ পাছত ৰিমলি আহিলে চাগে মা বহুত ভাল খবৰ এটা আছে তোমাৰ কাৰণে মা জানানে 2020 মিছ ইণ্ডিয়া কিতাপটি পাই আজি মই সঁচাকৈ বহুত সুখী আৰু এই কিতাপটি মই কেৱল তোমাৰ কাৰণে পাইছোঁ তুমি যদি মোক পঢ়া শুনাত ইমানখিনি সহায় নকৰিলাহেঁতেন আৰু মোক ইমান ফ্ৰীকৈ এৰি পেলাই মই মডেলিং কৰাৰ ক্ষেত্ৰত যদি তুমি মোক সহায় নকৰিলাহেঁতেন তেনেহ'লে মই আজি এই কিতাপটি নাপালোঁহেঁতেন বহুত ধন্যবাদ মা তোমাক বহুত ধন্যবাদ এই কিতাপ আজি তই মোৰ কাৰণে নাই পোৱা এজনী তই এই কিতাপ পাইছ তোৰ ককা আৰু দেউতাৰ কাৰণে তোৰ ককা আৰু দেউতাই তোক পঢ়া শুনাত জোৰ দিছিল বাবে তই আজি এইটো কিতাপ ল'বলৈ সক্ষম হ'লি মইতো তোক পঢ়া শুনা কৰিবলৈ বাধাই দিছিলোঁ মই ভাবিছিলোঁ যে তই পঢ়া শুনা কৰি কি কৰিবি আনৰ ঘৰৰ বোৱাৰী হ'বিগৈ পাকঘৰতে সোমাই থাকিবি তেতিয়া তই আৰু ইমান পঢ়া শুনা কৰি কি লাভ সেই বুলিয়ে মই তোক পঢ়া শুনাৰ পৰা বাধা দিছিলোঁ তই মোক ক্ষমা কৰি দিবি আইজনী মই কিমান ডাঙৰ এটা পাপ কৰিবলৈ লৈছিলোঁ মই আজি চিন্তা কৰি পাৰ নোপোৱা হৈছোঁ মোৰ বহুত ডাঙৰ ভুল হ'ল মাজনী ক্ষমা কৰি দিবি তই মোক সঁচাকৈ মা আজি ককা আৰু দেউতা যদি থাকিলহেঁতেন আজি তেওঁলোক বহুত সুখী হ'লহেঁতেন